ছাত্ৰ ছাত্ৰীসকল, আমি ত্ৰিকোণমিতিক মানবোৰ কেনেদৰে নিৰ্ণয় কৰোঁ সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। প্ৰথমতে ত্ৰিকোণমিতিক মানবোৰ আমি এতিয়া তোমালোকে চাবা এইটো যে সাইন এ, কস এ, টেন এ, কসেক এ, সেক এ আৰু কট এ, এই ছয়টা মান সাইন, কস, টেন, কসেক, সেক, কট, এই ছয়টা মান আমি উলিয়াব লাগে। আৰু ইয়াতে এ যিটো আছে সেই এটো হ'ল এটা কোণ। এতিয়া সেই কোণটো সাপেক্ষে আমি এই ছয়টা মান আমি নিৰ্ণয় কৰিব লাগে। এতিয়া কথা হ'ল কি, আমি এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি দুটা সূক্ষ্মকোণ পাওঁ। এতিয়া এই সমকোণী ত্ৰিভুজটো এ বি চি সমকোণী ত্ৰিভুজটোৰ বি কোণটো হ'ল 90 ডিগ্ৰী আৰু কোণ এ আৰু কোণ চি এই দুটা হ'ল সূক্ষ্মকোণ। আৰু এই সূক্ষ্মকোণ দুটা সাপেক্ষে আমি ত্ৰিকোণমিতিক মানবোৰ আমি নিৰ্ণয় কৰোঁ। এতিয়া এ কোণ যদি আমি ধৰি লওঁ, তাৰমানে এই এ কোণ সাপেক্ষে ত্ৰিকোণমিতিক মানবোৰ হ'ব সাইন এ, কস এ, টেন এ এনেদৰে হ'ব। এতিয়া আমি প্ৰথমতে এ কোণ সাপেক্ষে আমি মানবোৰ কেনেকুৱা হয় সেইটো আমি চাই লওঁ। আমি পিছত আমি চি কোণ সাপেক্ষে মানটো আমি কেনেকুৱা হয় সেইটো আমি চাম। প্ৰথম কথা হ'ল কি, এ কোণ সাপেক্ষে আমি বাহুকেইটা আমি নামাকৰণ কৰিম। এ কোণ সাপেক্ষে বাহুকেইটা কি হ'ব, যিটো বাহু এ কোণৰ লগত লগ লাগি থাকে, এ কোণক চুই থাকে, সেই বাহুটো হ'ব এ কোণৰ সন্নিহিত বাহু। কৰ্ণৰ বাহিৰে, কৰ্ণডাল সদায় কৰ্ণেই হৈ থাকিব। কৰ্ণডালক আমি বেলেগ আকাৰে নামাকৰণ নকৰোঁ। কৰ্ণডাল সদায় অতিভুজ বা আমি কৰ্ণ বুলিয়ে ক'ম। কিন্তু আমাৰ কি হ'ব, এ কোণ সাপেক্ষে যদি আমি বেলেগ বাহুকেইটা কৰ্ণৰ বাহিৰে বেলেগ বাহু দুটা যদি আমি নামাকৰণ কৰিব লাগে, তেতিয়া আমি কি ক'ম, এ কোণৰ লগত লাগি থকা যিটো বাহু আছে সেইটো এ কোণৰ সন্নিহিত বাহু বুলি ক'ম। আৰু এ কোণৰ বিপৰীত যিটো বাহু আছে সেইটো আমি এ কোণৰ বিপৰীত বাহু বুলি ক'ম। যিটো কোণ এ কোণৰ যিটো বাহু এ কোণৰ লগত লাগি নাথাকে। এতিয়া সাইন এৰ মানটো আমাৰ কেনেকুৱা হ'ব এইটো আমি তোমালোকে মনত ৰাখিব লাগিব যে এ কোণৰ বিপৰীত বাহু বাই অতিভুজ। তাৰ এ কোণৰ বিপৰীত বাহুটো হ'ল এইটো। গতিকে এ কোণৰ বিপৰীত বাহু বি চি বাই অতিভুজ, তাৰমানে বি চি বাই এ চি, এইটো হ'ল বি চি বাই এ চি। কস এ হ'ব এ কোণৰ সন্নিহিত বাহু বাই অতিভুজ। এ কোণৰ সন্নিহিত বাহু তাৰমানে এইডাল বাই এইটো, তাৰমানে এ বি বাই এ চি। ঠিক তেনেদৰে টেন এ মানে হ'ল এ কোণৰ বিপৰীত বাহু বাই এ কোণৰ সন্নিহিত বাহু, তাৰমানে এ কোণৰ বিপৰীত বাহু হ'ল এইটো, তাৰমানে এ বি বি চি। এ কোণৰ বিপৰীত বাহু হ'ল বি চি, বি চি বাই এ কোণৰ সন্নিহিত বাহু হ'ল এ বি। তাৰমানে আকৌ কচেক এটো হ'ল সাইন এৰ ওলোটা। আমি সাইন এক যদি ওলোটা কৰি দিওঁ তেতিয়া হ'ল কচেক এ। এতিয়া সাইন এৰ ওলোটা কি হ'ব, অতিভুজটো ওপৰত যাব আৰু এ কোণৰ বিপৰীত বাহুটো তলত আহিব, তাৰমানে অতিভুজ বাই এ কোণৰ বিপৰীত বাহু। আৰু তাৰমানে কি হ'ব, এ চিটো ওপৰত যাব, বি চিটো তলত আহিব, তাৰমানে এ চি বাই বি চি। ঠিক তেনেদৰে চেক এ মানে হ'ব 1 বাই কস এ, 1 বাই কস এ, তাৰমানে কস এৰ ওলোটা। এতিয়া কস এত আমি কি লিখিছিলোঁ, এ কোণৰ সন্নিহিত বাহু বাই অতিভুজ, তাৰমানে অতিভুজটো ওপৰত যাব আৰু এ কোণৰ সন্নিহিত বাহুটো তলত আহিব। তাৰমানে ইয়াতে লিখিছিলোঁ এ বি বাই এ চি, এ চিটো ওপৰত যাব, এ বিটো তলত আহিব, তাৰমানে এ চি বাই এ বি। আকৌ কট এটো হ'ব 1 বাই টেন এ, তাৰমানে টেন এৰ উল্টা। এতিয়া টেন এত আমি কি লিখিছিলোঁ, এ কোণৰ বিপৰীত বাহু বা এ কোণৰ সন্নিহিত বাহু, তাৰমানে সন্নিহিত বাহুটো ওপৰত যাব আৰু বিপৰীত বাহুটো তলত আহিব। গতিকে এ কোণৰ সন্নিহিত বাহু মানে কি আছিল, এ কোণৰ সন্নিহিত বাহু এ বি। গতিকে এ বিটো ওপৰত থাকিল আৰু এ কোণৰ বিপৰীত বাহুটো যিহেতু তলত আহিব, গতিকে বি চিটো তলত আহিল, গতিকে বি চিটো তলত আহিল। গতিকে আমি এনেদৰে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি যিকোনো এটা কোণ সাপেক্ষে ত্ৰিকোণমিতিক মানবোৰ আমি তিনিটা বাহুৰ ক্ষেত্ৰ লৈ পেলাই আমি উলিয়াব পাৰোঁ। তিনিটা বাহু সাপেক্ষে আমি উলিয়াব পাৰোঁ। এতিয়া আমি মনত ৰখাৰ এটা উপায় লাগিব। এতিয়া মনত ৰখাৰ উপায়টো আমাৰ কেনেধৰণে আমি ল'ম, এইটো হ'ল এটা কিতাপৰ ভাষা হিচাপত তোমালোকে মনত ৰাখিব লাগিব, কিন্তু সমাধান
আমি যেতিয়া সমস্যা সমাধান কৰিম তেতিয়াহ'লে আমি কিছুমান বেলেগ প্ৰকাৰে আমি মনত ৰখাৰ যত্ন কৰিম, তেতিয়াহে আমি সমস্যাবোৰ সমাধান কৰিব পাৰিম। এতিয়া তোমালোকে মনত ৰাখিব লাগিব, ধৰি লোৱা হ'ল এইটো ত্ৰিভুজ এ বি চি, বি কোণ হ'ল 90 ডিগ্ৰী আৰু বাকী এ কোণ আৰু চি কোণ হ'ল সূক্ষ্ম কোণ। এতিয়া কোণ এ সাপেক্ষে আমি বাহুকেইটা আমি ল'ম, কোণ এ সাপেক্ষে এ চিডাল সদায় কৰ্ণে হৈ থাকিব, এ বি কি হ'ব? ভূমি হ'ব। কিয়? এ কোণৰ লগত লগ লাগি থকাডাল সদায় ভূমি, কাৰণ এইডাল তলত আছে, আৰু লম্ব সদায় ক'ত আছে? এইডাল থিয় হৈ আছে। গতিকে এ কোণৰ বিপৰীত বাহুডাল হ'ব লম্ব। গতিকে এ চি হ'ব কৰ্ণ, এ বি হ'ব ভূমি আৰু বি চি হ'ব লম্ব। এইটো এ কোণ সাপেক্ষে। আৰু যদি আমি চি কোণ সাপেক্ষে লওঁ, চি কোণ সাপেক্ষে ল'লে এ চিডাল সদায় কৰ্ণে হৈ থাকিব, চি কোণৰ কাৰণে এ চিডাল কৰ্ণে হৈ থাকিব, কিন্তু চি কোণৰ ক্ষেত্ৰত কি হ'ব? এই লাগি থকাডাল, চি কোণৰ য'ত লাগি থাকে এইডাল হ'ব ভূমি, চি কোণৰ লগত বি চিডাল লাগি আছে, গতিকে বি চি হ'ব ভূমি। আকৌ চি কোণৰ কাৰণে বিপৰীত ফালে আছে এ বিডাল তেতিয়া লম্ব হ'ব। তাৰমানে চি কোণৰ কাৰণে এ বি লম্ব হ'ব আৰু বি চি ভূমি হ'ব। ঠিক তেনেদৰে এ কোণৰ বিপৰীত ফালে থকাডাল হ'ব লম্ব আৰু এ কোণত লাগি থকাডাল হ'ব ভূমি। গতিকে এইটো আমি মনত ৰাখিব লাগিব। এতিয়া আমি এ কোণ সাপেক্ষে আমি মনত কেনেকৈ ৰাখিম ত্ৰিকোণমিতিক ভেলুবিলাক বা মানবিলাক। এতিয়া প্ৰথমতে আমি এটা সিকুৱেন্স মেইনটেইন কৰিব লাগিব। সিকুৱেন্স মানে চিৰিয়েলি আমি লিখি ল'ব লাগিব যে সাইনে, কছে, টেনে, কতে, সেকে, কছেকে। এইটো আমি কেতিয়াও উলট পালট হ'ব নালাগে। কছেকে আগত আহিব নালাগে, টেনে পিছত যাব নালাগে, এনেকুৱা হ'ব নালাগে। এইটো আমি এনেদৰে আমি লিখি ৰাখিম যে সাইনে, কছে, টেনে, কতে, সেকে আৰু কছেকে। এতিয়া আমি তাৰে পিছে পিছে আমি মনত ৰাখিম লগ, ভোগ, লঘু, ভুল, কভু, কল। এই সিকুৱেন্সটো মনত ৰাখিব লাগিব, লগ, ভোগ, লঘু, ভুল, কভু, কল। এতিয়া লগৰ লগত কাৰ লগত ৰিলেশ্যন? সাইনে। ভোকৰ লগত কছে, লঘুৰ লগত টেনে, ভুলৰ লগত কতে, কভুৰ লগত সেকে আৰু কলৰ লগত কছেকে। তাৰমানে এই সিকুৱেন্সটো আমি মনত ৰাখিব লাগিব, সাইনে, কছে, টেনে, কতে, সেকে, কছেকে, তাৰ লগে লগে লগ, ভোগ, লঘু, ভুল, কভু, কল। এতিয়া লগ বুলি কোৱাৰ লগে লগে লম্ববে কৰ্ণ। লম্ববে কৰ্ণ মানে হ'ল সাইনের ভেলু। গতিকে লম্ববে কৰ্ণ কি হ'ব? বি চি বাই এ চি। ঠিক তেনেদৰে কছেৰ মানে হ'ল ভোগ। ভোগ মানে হ'ল ভূমি বাই কৰ্ণ। ভূ মানে হ'ল ভূমি, ক মানে হ'ল কৰ্ণ। গতিকে ভূমি বাই কৰ্ণ। ভূমি হ'ল এ বি আৰু কৰ্ণ হ'ব এ চি। গতিকে এ বি বাই এ চি। ঠিক তেনেদৰে টেনৰ ক্ষেত্ৰত লঘু। লঘু মানে হ'ল ল মানে হ'ল লম্ব, ভূ মানে হ'ল ভূমি। গতিকে লম্ব বাই ভূমি, বি চি লম্ব আৰু ভূমি হ'ল এ বি। গতিকে বি চি বাই এ বি। ঠিক তেনেদৰে তোমালোকে এই তিনিটাও ইয়াৰে লগত তোমালোকে মিলাই চাব পাৰিবা। গতিকে তোমালোকে এইখিনি মনত ৰাখিবা। আকৌ তাৰে লগত আমি ত্ৰিকোণমিতিক ফাংচন কেইটামান মনত ৰাখিব লাগিব, ত্ৰিকোণমিতিক ফৰ্মুলা কেইটামান মনত ৰাখিব লাগিব। সেই ফৰ্মুলা কেইটা হ'ল টেনে মানে হ'ল সাইনে বাই কছে, আৰু কতে মানে যিহেতু টেনৰ এৰ উল্টা, টেনৰ উল্টা হ'লে সাইনে বাই কছে যিহেতু উল্টি যাব, গতিকে কছেটো ওপৰত যাব, সাইনেটো তলত আহিব। তাৰমানে টেনে ইকুৱেল টু সাইনে বাই কছে হ'ব, কতে ইকুৱেল টু কছে বাই সাইনে হ'ব, উলটি যাব। ঠিক তেনেদৰে সেক এ ইজ ইকুৱেল টু 1 বাই কছে। এতিয়া সেক এ ইজ ইকুৱেল টু 1 বাই কছে যদি হয়, তেতিয়াহ'লে কছে ইকুৱেল টু কিমান হ'ব? কছে ইজ ইকুৱেল টু হ'ব 1 বাই সেকে। সেকে কছেৰ উল্টা আৰু কছে সেক এৰ ওলোটা। ঠিক তেনেদৰে কছেকে হ'ব 1 বাই সাইনে। এতিয়া কছেকে যদি 1 বাই সাইনে হয়, সাইনে কিমান হ'ব? 1 বাই কছেকে। ঠিক তেনেদৰে টেনে 1 বাই কতে। টেনে যদি 1 বাই কতে হয়, কতে কিমান হ'ব? 1 বাই টেনে। এইখিনি আমি মনত ৰাখিব লাগিব। এতিয়া আহা আমি কেইটামান সমস্যা সমাধান কৰোঁ অনুশীলনী 8.1-ৰ। এতিয়া অনুশীলনী 8.1-ৰ প্ৰথমটো চাবা, ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ। এ বিৰ মান দিয়া আছে, বি চিৰ মান দিয়া আছে। তেতিয়াহ'লে এই মানকেইটা উলিয়াব লাগে, সাইনে কছে উলিয়াব লাগে আৰু সাইন চি কচ চি উলিয়াব লাগে। এতিয়া তোমালোকে চাবা, ইয়াতে প্ৰথমতে আমি ত্ৰিভুজটো এনে অংকন কৰি লৈছোঁ। ত্ৰিভুজটো অংকন কৰি লওঁতে আমাক দিয়া আছে, আমাক এ বিৰ মান দিয়া আছে 24 সেণ্টিমিটাৰ আৰু বি চিৰ মান দিয়া আছে 7 সেণ্টিমিটাৰ।
আমি কিন্তু 25 সেন্টিমিটাৰটো আমি পোৱা নাই এতিয়ালৈকে, আমি পাম, পালেহে আমি 25 সেন্টিমিটাৰত আমি লিখিম। ইয়াতে মই উলিয়াইছোঁ কাৰণে লিখিছোঁ, গতিকে এইটো উলিওৱাৰ আগত গম পোৱা নাযায়। এতিয়া প্ৰথমতে কথা হ'ল কি, পাইথাগোৰাছৰ সূত্ৰ আমি এপ্লাই কৰিম। কি পাম আমি? AC স্কুৱেৰ ইকুৱেল AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ, তাৰমানে AC স্কুৱেৰ ইকুৱেল AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। এতিয়া AB স্কুৱেৰৰ মান দি আছে 24 স্কুৱেৰ প্লাছ 7 স্কুৱেৰ, তাৰমানে BC স্কুৱেৰ 7 স্কুৱেৰ। এইখিনি আমি যদি কৰোঁ 625 পাম। এতিয়া AC স্কুৱেৰ আমি 625 পালোঁ, তাৰমানে ACৰ মান কিমান পাম? ৰুট অভাৰ বা বৰ্গমূল 625। এতিয়া 625ৰ বৰ্গমূল হ'ব 25। এতিয়া তোমালোকে কিছুমান সংখ্যাৰ বৰ্গমূল মনত ৰাখিব লাগিব, যাতে সহজে কৰিব পাৰোঁ। 625ৰ বৰ্গমূল তোমালোকে মনত ৰখাটো উচিত, এইবিলাক সহজে লাগি থকা সংখ্যা। গতিকে 625ৰ বৰ্গমূল হ'ব 25। গতিকে এচিৰ মানটো আমি 25, সেইকাৰণে আমি ইয়াতে যেতিয়া আমি এচিৰ মানটো পাই গ'লোঁ, সেইকাৰণে আমি এতিয়া এচিৰ মানটো আমি লিখি দিছোঁ 25 সেন্টিমিটাৰ। এতিয়া আমি উলিয়াব লাগে সাইন এ। সাইন এ মানে হ'ল এই এ কোণ সাপেক্ষে। এতিয়া এ কোণ সাপেক্ষে আমাৰ কি হ'ব? সাইন এৰ মানটো সদায় লগ হয়, লগ। সাইন এ মানে হ'ল লগ। এতিয়া সাইনৰ এ বুলি কথা নাই, সাইন মানে হ'ল লগ। সাইনৰ ক্ষেত্ৰত আমি উলিয়াব লাগিলে লগ উলিয়াব লাগিব। গতিকে এৰ কাৰণে আমি সাইন এৰ মান উলিয়াব লাগে। তো এৰ কাৰণে লগ কোনটো হ'ব? এৰ কাৰণে হ'ব এৰ বিপৰীত বাহুটো লম্ব, গতিকে ল হ'ব এইটো। আৰু ক হ'ব কোনটো? কটো সদায় একে থাকে, কৰ্ণডাল এচি, গতিকে লগ। লগ বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব? এচি বাই BC বাই AC, তাৰমানে BC বাই AC। BCডাল হ'ব লম্ব আৰু ACডাল হ'ব কৰ্ণ। গতিকে BCৰ মানটো আছে 7 আৰু ACৰ মানটো আছে 25, গতিকে 7/25 পালোঁ। ঠিক ইয়াতে আমাৰ কছ এ আমি সদায় ভোগ বুজোঁ, গতিকে ভূমি বাই কৰ্ণ। এতিয়া কছ এৰ ভূমি কোনটো হ'ব? এৰ ভূমি হ'ব AB আৰু কৰ্ণ হ'ব AC, গতিকে AB বাই AC হ'ব। সেইকাৰণে আমি ইয়াতে লিখিছোঁ AB বাই AC আৰু তাৰ মান দুটা বহাই দিছোঁ 24/25। মনত ৰাখিবা এটা কথা, যে অনুপাতৰ কোনো একক নাথাকে। আমাৰ চেণ্টিমিটাৰ কটাকটি যাব, গতিকে কোনো ধৰণৰ একক নাথাকে। এতিয়া আমি সাইন চি চাম। সাইন চি, এতিয়া সাইন চিৰ মানটো, অৰ্থাৎ আমি চি সাপেক্ষে চাম। এতিয়া চি সাপেক্ষে সাইন হ'ব লগ, লম্ব বাই কৰ্ণ। গতিকে সাইন যিহেতু লগ হয়, গতিকে চি সাপেক্ষে লম্ব কোনডাল হ'ব? গতিকে চি সাপেক্ষে লম্ব হ'ব তাৰ অপজিট যিটো, তাৰ বিপৰীত ফালে যিটো থাকিব। গতিকে তেতিয়া এ বিডাল হ'ব লম্ব, গতিকে চি সাপেক্ষে লম্ব হ'ব AB আৰু কৰ্ণডাল এচিয়ে থাকিব। গতিকে AB বাই AC, গতিকে 24/25 পালোঁ। আকৌ কছ চি মানে হ'ল এইটো চি সাপেক্ষে উলিয়াব লাগিব। এতিয়া কছ মানে হ'ল ভূমি বাই কৰ্ণ। এতিয়া চি সাপেক্ষে ভূমি কোনটো হ'ব? ভূমিডাল কোনটো হ'ব? যে চিৰ লগত যিটো লাগি থাকে, গতিকে চিৰ লগত BC লাগি আছে, গতিকে BC হ'ব ভূমি, গতিকে ভূমি বাই কৰ্ণ, গতিকে 7/25। গতিকে ইয়াতে হ'ব BC বাই AC মানে হ'ল 7/25। আকৌ 2 নম্বৰটো চাম আমি। 2 নম্বৰটো দিয়া আছে ইয়াতে, এইটো এটা চিত্ৰ দিয়া আছে। এই চিত্ৰটোৰ পৰা আমি উলিয়াব লাগে tan P মাইনাছ cot R, তাৰমানে এই Pটোৰ tan ভেলুটো উলিয়াব লাগে আৰু Rৰ কটৰ ভেলুটো উলিয়াব লাগে। এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে আমি উলিয়াব লাগিব, যিহেতু আমাৰ 12 আৰু 13 দিয়া আছে। আমি কিউআৰটো আমি উলিয়াব লাগিব, কাৰণ কিউআৰটো আমাক দিয়া হোৱা নাই। এতিয়া কিউআৰটো যিহেতু দিয়া হোৱা নাই, আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পেলাই PR স্কুৱেৰ ইকুৱেল টু PQ স্কুৱেৰ প্লাছ QR স্কুৱেৰ, QR স্কুৱেৰটো ইফালে আনিলে PR স্কুৱেৰ মাইনাছ PQ স্কুৱেৰ, এইটো তেনেদৰে আমি লিখিব পাৰিম। আৰু আমি এইটো কৰিলে আমি কি পাম? QR স্কুৱেৰ ইকুৱেল 25 পাম। আৰু কিউআৰৰ ভেলুটো কিমান পাম? বৰ্গমূল 25, অৰ্থাৎ 5 সেন্টিমিটাৰ। গতিকে কিউআৰৰ ভেলুটো আমি 5 সেন্টিমিটাৰ পাম। এতিয়া আমি tan Pৰ ভেলু লাগে। এতিয়া P বুলি কোৱাৰ লগে লগে এতিয়া P সাপেক্ষে আমি বাহুকেইডাল আমি চাব লাগিব। এতিয়া P সাপেক্ষে ভূমি হ'ব এইটো, এইডাল হ'ব ভূমি,
এডাল হ'ব লম্ব আৰু এডাল হ'ব কৰ্ণ, কাৰণ পি সাপেক্ষে পিৰ লগত লগ লাগি থকাডাল হ'ব ভূমি আৰু পিৰ বিপৰীত ফালে থকাডাল হ'ব লম্ব আৰু এইডাল আমাৰ কৰ্ণই থাকিব। গতিকে আমাৰ টেনৰ ভেলুটো লাগে। টেনৰ ভেলুটো কি হ'ব? লগ ভোগ লঘু। তাৰমানে টেনটো 3 নম্বৰত থাকে আৰু 3 নম্বৰত কি থাকে? লঘু থাকে। তোমালোকে মই দিয়া চাৰ্টখন মনত ৰাখিবা। গতিকে 3 নম্বৰত থাকে লঘু। গতিকে এতিয়া টেনৰ ভেলুটো কি পাম? লম্ব বাই ভূমি। এতিয়া লম্ব পি সাপেক্ষে লম্ব কোনডাল? পি সাপেক্ষে লম্ব হ'ব এইডাল কিউ আৰ। গতিকে পি সাপেক্ষে লম্ব কিউ আৰ। গতিকে কিউ আৰ বাই ভূমি কি হ'ব? পি কিউ। গতিকে কিউ আৰ বাই পি কিউ। গতিকে 5/12। গতিকে 10p মানে 5/12 পালোঁ। এতিয়া কট আৰ। কট আৰ মানে কিমান পাম? এতিয়া আৰ সাপেক্ষে উলিয়াব লাগিব। আৰ সাপেক্ষে ভূমি হ'ব এইডাল, কিউ আৰ হ'ব ভূমি আৰু পি কিউ হ'ব লম্ব আৰু পি আৰডাল কৰ্ণই থাকিব। এতিয়া কট আৰ। কট আৰৰ ভেলুটো কি হ'ব? কট আৰৰ ভেলুটো আমি কি কৰিম? লগ ভোগ লঘু ভুল, তাৰমানে ভূমি ভুল হ'ব, ভূমি বাই লম্ব। গতিকে ভূমিৰ মানটো কিমান? ভূমি হ'ব কিউ আৰ, কাৰণ আৰ সাপেক্ষে ভূমি হ'ব কিউ আৰ। আমি আৰৰ কট আৰৰ মান উলিয়াব লাগে। গতিকে আৰ সাপেক্ষে ভূমি হ'ব কিউ আৰ, সেইকাৰণে আমি কিউ আৰ লিখিছোঁ। আৰু ভূমি বাই লম্ব হ'ব, কাৰণ কটৰ ভেলু সদায় ভুল হয়, তাৰমানে ভূমি বাই লম্ব। গতিকে ভূমি বাই লম্ব, এতিয়া পি কিউ, লম্বডাল হ'ব পি কিউ। গতিকে কিউ আৰ বাই পি কিউ। ইয়াতে আমি কিমান পালোঁ? 5/12। এতিয়া আমি উলিয়াব লাগে কি? 10p মাইনাছ কট আৰ। 10p মাইনাছ কট আৰ উলিয়াব লাগিলে আমি কি কৰিব লাগিব? 10p মাইনাছ কট আৰ। 10pৰ ভেলুটো হ'ব 5/12 আৰু কট আৰৰ ভেলুটো 5/12। এইটোৰ পৰা এইটো বিয়োগ কৰিলেও আমি 0 পালোঁ। গতিকে আমি এনেদৰে কৰিম। এইখিনি আমি যদিও লিখিছোঁ, এইখিনি লিখাৰ কোনো প্ৰয়োজন নাই আৰু এইটো লিখাৰ কুৱেশ্যনটোৰ পাৰ্ট নহয়, তথাপি আমি নিজে মনত ৰখাৰ কাৰণে আমি এইটো লিখিছোঁ। গতিকে তোমালোকে চাৰ্টখন মনত ৰাখিবা। মনত ৰখাৰ কাৰণে যিটো সুবিধাজনক এটা আমাৰ টেকনিক আছে, সেই টেকনিকটো তোমালোকে মনত ৰাখিবা।